Hello friends, time is 9:26 আৰু আমি পটাপট 57,000 ৰ দুটা লট বাই কৰিব লৈছো কল অপচন প্ৰাইস চলিছে 314 315 চাৰ্টখন যদি চাই দেখিব নিফটিতকে ব্যাংক নিফটি অকমান ভাল প্ৰাইজেকচন বনাই আছে তো আমি ইয়াতে বাই কৰিব লওঁ সাড়ে 12টা আৰু আমাৰ টেটটো কেতিয়াবা এক্সিট হৈ গ'ল আৰু আজি ভিডিও ৰেকৰ্ডিং কৰোতে বহুতে খেলিমেলি হ'ল এটা হৈ গ'ল আমাৰ এটা কাৰেন্ট নাছিলে কালি গোটেই ৰাতি ধুমুহা বৰষুণৰ ফলত কাৰেন্ট নাই ৰাতিপুৱা আৰু ইনভাৰ্টাৰো মৰ্নিং হাফতে ইনভাৰ্টাৰ খতম হৈ থাকিলে গতিকে আমাৰ ল্যাপটপো বন্ধ হৈ থাকিলে গতিকে ৰেকৰ্ডিং কমপ্লিট কৰা নহ'ল আৰু সেইকাৰণে এতিয়া আমি ডিসকাস কৰি আছো কোড কেতিয়া ট্ৰেড লৈছিলো তো মৰ্নিং হাফত দেখিব আমি ট্ৰেড আমাৰ আছিল 9:26 তে আমাৰ ট্ৰেড লোৱাৰ ইচ্ছা আছিল তেতিয়া ঘৰত মানুহ আহি ওলালে আৰু আমি বহুত ভাল অপৰচুনিটি মিস কৰিলো তো এইটো ট্ৰেডটো চাইটো বেয়াই লাগি আছে তো দেখিব আমাৰ যেটো ট্ৰেড আছিল মই আপোনাক দেখাই দিও যেটো আমি কল অপচন বাই কৰিব লৈছিলো 57,000 কল অপচন এইটো দেখিব 57,000 কল অপচন আমি বাই কৰিব লৈছিলো আমি এৰাউন্ড 315 314 এনেকুৱা প্ৰিমিয়াম চলি আছিল তাৰ পিছৰ পৰা মাৰ্কেট দেখিব 1 2 3 মিনিটৰ ভিতৰত বা এইটো কেন্ডেল যদি আমি ধৰো 4 মিনিটৰ ভিতৰত মাৰ্কেট দেখিব দেখাই দি আছো 120 পইণ্টস দিছে ঠিক আছে 3 মিনিটৰ ভিতৰত 120 পইণ্টস দিলে কিন্তু আমাৰ ট্ৰেডটো মিছ হৈ থাকিলে তো মই ঘৰত মানুহ আহিলে কথা পাতিব গলো তো ট্ৰেডটো মিছ হ'ল তাৰ পিছৰ পৰা আহি দেখো যে অলৰেডি বহুত মোমেন্টাম দি দিলে তো মই ওয়েট কৰি ফালে মই আকৌ ৰি এন্ট্ৰি লৈছো সেম কল অপচনত লৈছিলো মই 950 টাইমত মই লৈছো এৰাউন্ড এইটো কেন্ডেলত চাগে লৈছিলো চাগে 950 ত আমি ট্ৰেডটো লৈছিলো সো আমি এতিয়া এই ট্ৰেডটো কিয় লম ভাবিছিলো আৰু এই ট্ৰেডটো কিয় ললো তাৰ আমি এনালাইসিস কৰো আৰু তাৰ আগতে মই আমাৰ পজিশন দেখাই দিও পজিশন দেখিব আমাৰ যি ষ্টপ লছ হ'ল 4900 টকা এক্স্যাক্টলি তো মই দেখাই আছো 950 আমি ট্ৰেড লৈছো আৰু 10টা পিছত আমাৰ ট্ৰেড এক্সিট হৈ গৈছে এতিয়া হক আমি ট্ৰেড আজি কিয় কল অপচনৰ ফালে আমি ট্ৰেড লৈছিলো তাৰ এনালাইসিসটো আমি কৰো আমি সক ষ্টপ লছ গলেও আমাৰ যদি এনালাইসিসটো ষ্ট্ৰং থাকে বা কনভিকশন থাকে আমাৰ ষ্টপ লছ গলেও বেয়া লাগিব নালাগে যদিহে আমাৰ এন্ট্ৰি বেয়া হয় বা বেয়া ট্ৰেড লওঁ তেতিয়া প্ৰফিট পালেও লাভ নাথাকে গতিকে আজি মোৰ যদি ষ্টপ লছ গৈছে মোৰ কোনো ৰিগ্ৰেট নাই অৱশ্যে ৰিগ্ৰেট আছে যে এইটো মই ট্ৰেডটো লবত থাকুতে মানে ঘৰত মানুহ আহি ওলালে তো ট্ৰেডটো মিছ হৈ গ'ল সাডেনলি তো হয়তো মই ট্ৰেডটো এক্সিকিউট কৰি ফালে হয়তো লক কৰিব যোৱা হয় মই 3 মিনিটৰ ভিতৰতে টাৰ্গেট পালো হেতেন কিন্তু মই ভাবিলো আহি ফালে ট্ৰেড লম হয়তো আৰু বেটাৰ অপৰচুনিটি পাম এন্ট্ৰিৰ কাৰণে পিছত লম বুলি থাকিলো কিন্তু দেখিব ট্ৰেডটো গুছি গ'ল হাতৰ পৰা আৰু ঠিক আছে আমি ট্ৰেডটো চাও কিয় লব লৈছিলো মই বাৰে কৈছো যে এই লেভেল বিলাক দেখিব মই যেতিয়া চাৰ্ট লম মই এই লেভেল বিলাক সদায় ড্ৰ কৰি ৰাখো ব্লু লাইনেৰে যাতে মই দেখিবলৈ ইজি হয় এবিলাকক কোৱা হয় ৰাউন্ড নাম্বাৰ বা সাইকোলজিক্যাল নাম্বাৰ বুলিও কয় ষ্টপ লছ হান্টিংত তো দেখিব আজি নিফটি টু ৰাউন্ড নাম্বাৰ আছে 25,000 লেভেলটো আছে আৰু এই ৰাউন্ড নাম্বাৰ বিলাকে ৰেজিস্ট্যান্সৰ কাম কৰে আৰু কি কৰে এবিলাকৰ ওপৰে তলে বহুত ষ্টপ লছ থাকে তো আজি দেখিব নিফটি দেখিব এক্স্যাক্টলি মাৰ্কেট ওপেনিং হৈছে 25,000 ৰ তলত একেবাৰে লগালগ তলত যেতিয়া তলত ওপেনিং হয় মাৰ্কেট কন্টিনিউ তলত আহিছে তো ইয়াতে যেতিয়া এই লেভেল বিলাক দেখিব তিয়া মাৰ্কেটে কি কৰিব মানে নরমাল আমাৰ নিচিনা ট্ৰেডাৰ বিলাকে কি কৰিব যে ওকে মাৰ্কেট 25,000 ৰ তলত ওপেনিং হৈছে তো
তলত অপেনিং হোৱাৰ কাৰণে মাৰ্কেট নিগেটিভ হৈ আছে, গতিকে আমি চেল কৰোঁ। তেওঁলোকে চেল কৰিব আৰু ষ্টপ লছবিলাক ক'ত ৰাখিব, কিছুমানে একেবাৰে ওচৰত ৰাখিব যে 25,000ৰ ওপৰত, আৰু কিছুমানে ৰাখিব ইয়াৰ ওপৰত প্ৰিভিয়াছ ডে ক্লজিঙৰ ওপৰত, আৰু কিছুমান থাকিব যিবিলাকে ডাঙৰ ডাঙৰ ষ্টপ লছ লয়। চাওক চবেই ষ্টপ লছ বেলেগ বেলেগ লয়, কিছুমানে 20 পইণ্টছ লয়, কিছুমানে 30 পইণ্টছ, কিছুমানে 50 পইণ্টছ, কিছুমানে পজিচনেল ট্ৰেড লয়, তেওঁলোকে 100 পইণ্টছৰলৈকে। তো বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ষ্টপ লছ থাকে, কিছুমানে ষ্টপ লছ থাকিব ইয়াতে। একেধৰণে যিটো নিফটি আছিলে, যদি নিফটি চাব যায়, নিফটিও দেখিব 57,000 লেভেলৰ তলত আছিলে, গতিকে আমাৰ এম আছিলে যে ইয়াত 57,000ৰ ওপৰত ষ্টপ লছ থাকিব, আৰু মেক্সিমাম ষ্টপ লছ থাকিব এই লেভেলটোৰ ওপৰত। দেখিব এই লেভেল এটা আছে, মই ড্ৰ কৰি দিছোঁ, এই লেভেলটো দেখিব কালি মাৰ্কেট ইয়াৰ পৰা 3বাৰ ৰেজিষ্টেঞ্চ লৈছিল, হয়নে? তো এইটো এটা ষ্ট্ৰং চেলাৰৰ জোন, মোক লাগিছিলে মেক্সিমাম ষ্টপ লছ ইয়াত থাকিব, আৰু বেংক নিফটি এটলিষ্ট কি কৰিব, এই লেভেলটো ব্ৰেক কৰিব। একেধৰণে আৰু কি কৰিব, নিফটিও তেনেকৈ মমেণ্টাম দিব। যিহেতু আমি বেংক নিফটিত ট্ৰেড লওঁ, আমাৰ বেংক নিফটি এম আছিলে যে আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি ল'ম, আৰু বেংক নিফটিয়ে কি কৰিব, এই লেভেলটো ব্ৰেকআউট দিব, আৰু ব্ৰেকআউট দিলে আমাৰ যিমান টাৰ্গেট থাকে, টাৰ্গেট আমি কিমান এইম কৰোঁ, 130, 140 পইণ্টছ আমি স্পট প্ৰাইজত ট্ৰাই কৰোঁ। সিমান কৰিলে আমাৰ কি অলৰেডি টাৰ্গেট হিট হৈ যায়। তো দেখিব ইয়াতে যদি আমি কি হ'ল, এতিয়া কামে নকৰা হ'ল। অ'কে, এইটো কিবা ইয়াতে নেটৱৰ্কৰো আজি ইছ্যু হৈ আছে, গতিকে ঠিক আছে বাৰু। তো ইয়াৰ পৰা ইয়ালৈকে হয়তো কিমান পইণ্ট হ'ব, আমাৰ 120, 130 পইণ্ট থাকে। তো মই দেখিলোঁ যে আমি ইজিলি 150, 150 প্লাছ পইণ্টছ পাই যাম, গতিকে আমি ট্ৰেডটো ল'লোঁ। যিহেতু ট্ৰেডটো মিছ হৈ গ'ল, তাৰপিছৰ পৰা মই আকৌ ৰি এণ্ট্ৰি কিয় কৰিলোঁ ইয়াতে, ৰি এণ্ট্ৰি কৰাৰ ৰিজনটো চাওক, যিখিনি বেংক নিফটিৰ ষ্টপ লছ আছিলে, এই ষ্টপ লছখিনি ইনটেক্ট আছিলে। মই এইটো ভালকৈ ড্ৰ কৰি দিছোঁ আপোনালোকক বেলেগ এটা লাইনেৰে, ঠিক আছে। মই আপোনালোকক এই লাইনডালে ড্ৰ কৰি দিছোঁ, চাৰ্টখনে কাম কৰা নাই, কি বা হৈছে আজি, ঠিক আছে। তো এই যিটো লেভেলটো আছিল, এই লেভেলটো আপোনালোকে যদি ভালকৈ চাৰ্টত চাই, বেংক নিফটি ব্ৰেকআউট দিয়া নাই। তাৰমানে যিখিনি ষ্টপ লছ আছিলে মোৰ, যিটো মই যেনেকৈ এনালাইচিছ কৰিছোঁ যে এই ষ্টপ লছখিনি এতিয়াও ইনটেক্ট আছে। যদি বেংক নিফটি এইটো ব্ৰেকআউট দি দিলেহেঁতেন, তেতিয়া আমি এজিউম কৰিলোহেঁতেন যে ওপৰত একো ষ্টপ লছ নাই, তেতিয়া হয়তো আমি পুট অপশ্যন বাই কৰি এই আমি মমেণ্টামটো কেপচাৰ কৰিব পাৰিলোহেঁতেন। কিন্তু যিহেতু এইটো ব্ৰেকআউট নিদিলে, আৰু লগতে কি কৰা নাই, বেংক নিফটিও দেখিব, নিফটিও এই লেভেলটো ব্ৰেক কৰা নাই, যিটো 25,000 লেভেলটো ব্ৰেক নকৰি ফালে ৰিভাৰ্চেল দিছিলে। তো মোৰ এইম আছিলে যে মাৰ্কেট এটলিষ্ট নিফটিও এই লেভেলটো ব্ৰেক কৰিব যাব, আৰু বেংক নিফটিয়ে এটলিষ্ট এই লেভেলটো ব্ৰেক কৰিব যাব, ফাইনেল যিখিনি ষ্টপ লছ আছে হিট কৰিব যাব। কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ তললৈকে আহি গ'ল, আৰু আমাৰ ষ্টপ লছ হিট হৈ গ'ল। তো আমি যিটো এণ্ট্ৰি লৈছিলোঁ, ভাল এণ্ট্ৰি লৈছিলোঁ, আমি নিফটিৰো কনফাৰ্মেশ্যন লৈছিলোঁ, বেংক নিফটিৰো কনফাৰ্মেশ্যন আছে যে এইখিনি লেভেল আমাৰ হিট হোৱা নাই। এতিয়া চাওক মাৰ্কেট এতিয়া কিয় তললৈকে গ'ল, আপোনালোকে যদি সেইটো এনালাইচিছ কৰে, তো মাৰ্কেট তলত যোৱাৰো ৰিজন থাকে কেতিয়াবা। তো ৰিজনবিলাক আমি উলিয়াব ট্ৰাই কৰিব লাগে। আমাৰ ষ্টপ লছ যদি হিট হ'ল, তো মই ভাবি চাই আছিলোঁ যে মাৰ্কেট ইমান তললৈকে কিয় আহি গ'ল, যদিও মোৰ এনালাইচিছ, আৰু চাওক আমি গোটেই দিনটোৰ এনালাইচিছ আমি কৰিব নোৱাৰোঁ। আমাৰ এইম থাকে ষ্টপ লছ হাণ্টিঙত আমি মৰ্ণিং হাফৰ মমেণ্টামটো কেপচাৰ কৰা। তো আমাৰ কাৰণে এই মমেণ্টামটো ছাফিচিয়েণ্ট আছিলে। আমি হোল ডে'ৰ কাৰণ আমি ৱেইট নকৰোঁ, আৰু গোটেই দিনটোত আমি এনালাইচিছ নকৰোঁ যে দিনটো কি হ'ব, পিছবেলা কি হ'ব। আমাৰ মৰ্ণিং হাফৰ মমেণ্টামটো আমি ট্ৰাই কৰোঁ, তাৰপিছত আমাৰ মাৰ্কেট যিফালে যাওক আমাৰ কোনো মেটাৰ নকৰে। এতিয়া চাওক তলফালে যোৱা ৰিজন এনেকুৱা এটা হ'ব পাৰে, মই ভাবি ফালে উলিয়াইছোঁ যে কালি দিনটো মাৰ্কেট দেখিব 25,000 লেভেলৰ, এক ছেকেণ্ড, কালি দেখিব মাৰ্কেটত কি কৰিছে, যিটো নিফটিয়ে 25,000 নিফটিৰ কাৰণে এটা বহুত ষ্ট্ৰং লেভেল হয়, আৰু মাৰ্কেট দেখিব তললৈকে আহি 25,000ৰ ওচৰত মাৰ্কেট কি কৰিছে, বহুত টাইম কালি গোটেই পিছবেলা সময়টো হোল্ড কৰিছে। তাৰমানে ইয়াতে বহুত হয়তো 25,000 লেভেলটো দেখি বহুতে হয়তো ইয়াতে বাই কৰিছে, ঠিক আছে। বহুত মানুহ চাগে ইয়াতে বাই কৰিছে যে আজি হয়তো মাৰ্কেট গেপ আপ অপেনিং হ'ব, বা মাৰ্কেট ইয়াৰ পৰা কি হ'ব, ট্ৰেণ্ডিং মাৰ্কেট হ'ব। হয়তো বেছি ইয়াতে এই 25,000 লেভেলটো চাগে বহুত মানুহে বাই কৰিছে দেখি পালে, হয়তো সেই বায়াৰ্ছবিলাকৰ ষ্টপ লছ যিটো তলফালে থাকিব, আৰু সেই ষ্টপ লছবিলাক হিট কৰিব চাগে মাৰ্কেট তললৈকে আহিছে। ইয়াতে হয়তো লগাতকৈ বেছি চাগে বায়াৰ্ছে চাগে কালি বাই কৰিলে পিছৰ হাফত, যে নিফটি 25,000 লেভেলত আহিছে, আমি বাই কৰিলোঁ। হয়তো বায়াৰ্ছ বেছি আহি গ'ল, সেইকাৰণে হয়তো মাৰ্কেট তললৈকে আহি গ'ল। তো যি কাৰণতে নাযাওঁ, তো আমাৰতো আজি লছে গ'ল, যদিও আমাৰ এনালাইচিছ মৰ্ণিং হাফৰ এনালাইচিছটো আমাৰ একদম পূৰা পাৰফেক্ট এনালাইচিছ আছিলে। কিন্তু ঠিক আছে বন্ধুসকল, আজি আমি লছ বুক কৰিলোঁ 4,900। তো আপোনালোকক আৰু নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।